এইটো আজি মাংসৰ লগত খোৱাব ন এইটো কি চব্জি বুলি কয় আমাৰ ভাষাত টাকুক আৰু আছামিছত অসমীয়াত নাজানো বাৰু একো নাই এইটো কিহৰ লগত খাম আজি কালেকশ্যন কৰা হৈছে গাহৰি লগত এই জুইত বনাব নেকি অঁ মজা এইটো মই দাঙি চাওঁ নেকি এবাৰ আপুনি চাওকচোন আপুনি এবাৰ দাঙি চাওক মই দাঙিম আজি ইয়াতে বনোৱা হ'ব খানা আজি জুইত বনোৱা হ'ব জুইত যাওক এইফালে যাওঁ বঢ়িয়া 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 বাপৰে গধুৰ আছে ন ক'ত যাব মজা মজা বঢ়িয়া বঢ়িয়া মই এবাৰ দাঙিম দেই মই এবাৰ দাঙিম oi oh rồi এক second good shabash हाँ तो को हाइट ऐसे रुको जरा सब्र करो बोला धक्का बुक्की नहीं करने का आराम से लेने का हाँ ऐसा हमारा WW कॉम्पिटिशन जाबो लगे ओके ओके এটা বেটা ওই কোনখিনি ও কেলা ওপৰত পালি আছা আজি কি ফ্ৰেছ বনাব যে এই এইটো লঠা উলু বেড়াই লটাটো হয় কিছুমান এটা লঠা দেখাই পেলা নেকো নাই তাৰপৰা বাছি ল'লে হ'ল এই ভেড়ালটা আছে তো বেড়ালটা ইমান নাই হৈ হৈ চাবি আর দুটো বস্তু নতুন গেলা গাহৰি মাংস লগত খাবৰ কাৰণে অলপ ভেড়ালটাও চিঙা হৈছে আজি এই কালেকশ্যন হৈ যাব চব মিক্স কৰি অকণমান কৰিলে হৈ যাব ন হৈ যাব তো প্লেটখন বটল পাতি লাও তুলে এফালে চিঙি লও না পাত পেনকে চিঙি এইটো ভেড়ালটা পাত আৰু এইটো আমাৰ কি ভাষা এইটো কি কৈছিলে নামটো টাকুক এইটো টাকুক মানে ইয়াতে আছে চবকেইটা এইটো টাকুক আৰু এইটো ভেড়ালটা আপুনি আজি খাব এইটো চব্জি মানে এনেকৈ পাত দিব ন ভেড়ালটা খাইছো এইটো খোৱা ন অঁ ভাল লাগে ভেড়ালটাৰ লগত খাই আমি খাই থাকোঁ বাৰু তথাপিও আজি চবকে দেখাম আৰু ছানডে স্পেচিয়েল হাতটো ভালকৈ ধুই ল'ব লগা হ'ব এনেকৈ ভালকৈ ধুব লাগিব আপোনালোকে যদি খায় কেতিয়াবা হাতটো ভালকৈ ধুই ল'ব জলকীয়া আনিব এই ঘৰ বিচাৰোঁতে গৈছে অইল আছে চাই ল'ব লাগে ফাৰ্ষ্ট চাৰ্জত যাব লাগে ডাইৰেক্ট গ'লে আৰু ক'ত আজিকালি ডাঙৰ ডাঙৰ পাতিছে ন ভেড়ালটা বোলে এনেকৈ গোটা গোটা দিলে তাগৰা তো উঠালি উঠা আকৌ পিঁয়াজ কেইটা উঠাবলৈ অঁ এইটো বনা হৈ গ'ল নহয় এইটো কি হ'ল উঠাবলৈ কওঁতে যদি ধুনীয়া হ'ল কেৰাহী উঠাই দে गाहरी रेसिपी बना रहा है गाहरी रेसिपी क्रासिंटल डाल के क्रासिंटल डाल के ना এই মাংসটো পুৰা ন মাংসটো পুৰা নহয় মাংসটো হ'ল ঘৰৰ পৰা বইল যদি আমি জচাত খাওঁ নহয় সেইটো পৰা পুঠি আছে মাংস এই কৰ্চি নাই নহয় কৰ্চিখন কেলা মই লৈ আহোঁ ৰ জিলাপি কেনে কৰ্চিখন লৈ তালে তলে দিব যায় আমি তিনিজনে হ'ম চাগে ন আৰু নে কোনোবা আহিব আৰু আমি তিনিজনে আজি মানে ছানডে বুলি ক'তো যোৱা নাই এইটো কি বুলি কয় জেগাটো ভট্টগড় হয় তেজপুৰ ভট্টক হয় জেগাটো আৰু এইটো মানে কোৱাৰ্টাৰ হয় ন ছিংগল লিভিং হয় ইয়াত চব আৰ্মিতে কৰে তো ইয়াতে আহিলোঁ আজি দাদাহঁতৰ ৰুমৰ ওচৰত খানা খাম বুলি ছানডে বুলি তো আপোনালোকক দেখাই যাম চাই যাওক ভিডিঅ'টো পূৰা লাষ্টলৈকে ধামাকা হ'ব পৰা এতিয়া বনাম আৰু ষ্টাৰ্টিং কৰিম আৰু তো চাই যাওক আৰু এখেত মানে যাৰ তাত আহিছোঁ দাদাজন কেণ্টিনত কৰে আৰ্মিৰে হয় তো চাব পাৰে ৰুমটো
চাব পাৰোঁ ৰুমটো পূৰা ইয়াত ড্ৰেছ চব আছে ইয়াত আৰু এনেকৈ থাকে ছিংগল ৰুম হয় তো এতিয়া মই আনিব আহিছোঁ মাংস পূৰা মাংস যোনটো মানে বনাই কিনে দি পঠাইছে ন চাব পাৰে মই দেখাই আছোঁ অলপ বোলো গ্ৰীপ হয় জেগাটো গ্ৰীপ এতিয়া চাব পাৰে বুলি কয় হটডগ গ্ৰীপ এয়া চাওক গাহৰি মাংস পুৰা টেষ্টি বইল হয় আৰু এইটো এতিয়া বনাম আমি এই পাতৰ লগত ভেদাইলতা পাত আৰু লগতে আপোনাৰ সেই যোনটো কৈছিলোঁ অথনি নামটো মই বাৰে বাৰে পাহৰি যাওঁ টাকো গোয়িং বুলি কয় টাকো আৰু ভেদাইলতাৰ লগত বনাম এইটো আপোনালোকে চাই যাব লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব কৈছে দেই কৰি দিব অলপ পাহৰি নাযাব এতিয়া আৰু আহি আছে লগৰ এজন মানে মোতছে ডাঙৰ হয় দুজনে তো এতিয়া বনাব ভালকৈ জুই ষ্টাৰ্ট হৈ গ'ল জুই টাকাটা তেলটো ডালিলে নাহি তেল আনে তেল সেইটো নেকি তেল ডাল না মই ডাঙৰ বুলি ভাবিছোঁ ক'ত পালে এতিয়া চা ইয়াকো দেখুৱাই দে চব ওলাইছে চব এই পানী আছিলে দেখোন আন্দাজ তেল পূৰাটো ঢালি দিওঁ না 3 পেক ডাল এই তেলে হয়নে অঁ এইটো কালাৰটো অলপ বেলেগ টাইপ হৈছে কেৰাহীটো পানী হৈ আছিলে কিন্তু বহুত টাইম নথিৰ পৰা গৰম হৈছিলে কেৰাহীটো গৰম হ'ল বুলি হৈ যাব এইটো বাছ তই বনাই থাক ভিডিঅ' অলপ বাহিৰত ওলাই আনিব লাগে কোনে গৰম হৈ গ'ল ন ধুনীয়া টাইম পাইছোঁ ন পিঁয়াজটো দেখুৱাই দে কাবি টকা দিব আধা কেজি পিঁয়াজ ইয়াত আৰু লাগিব নেকি নাই হৈ যাব পিছত মাংস আছে যাবি ফুকটো দেখুৱাই দে অলপ চব চব ওলাই যাব ইয়াত প্ৰথম মানে শাকটো দি ল'ব লাগে ন তাৰপিছত গাহৰিটো দিব লাগিব গাহৰি অলৰেডি পকা আছে অলৰেডি বইল আছে ন চব্জিৰ পৰা ওলাইছোঁ বইল নহয় এইটো চব্জিৰ পৰা আৰামতে তো একো নহয় এই 7টা জ্বলি যাব দেই কমিব নেকি ভাই যাব নাথাকে পিঁয়াজটো জ্বলি যাব নমক আনিব লাগিব ন নিমখ আৰু আলু পাৰ্কিং এইবিলাক নিয়ম আছে না প্ৰেক্টিচ থাকিব লাগিব ভাই নমক হ'ব না এতিয়া পিঁয়াজ চিয়াজ সব ওপৰত আহিলে নমক হ'ব না ইমান দাম দিছে দে खत्म बाय बाय टाटा गुड बाय गया নিমখ বেছি হৈ গ'লেও বেয়া ন এইটো হৈ যাব দি দিয়ক আৰু মাংসটো দি দিয়ক আৰু চাই চাই আমনি লাগিছে আৰু পাতৰ নিমখটো লাগে বাৰু পাঁচ কেজি বনালে হালদিটো আদিনে বাজে লিখিম আদিনে দিতে হালদিটো অকণ দি দিওঁ বুলি ভাবিছিলোঁ অঁ
মাংসটো লাষ্টত দিছে মানে ন বঢ়িয়া মাংসটো মানে অলপ পকাই আছে অলপ ঢাকি দিছোঁ বঢ়িয়া বঢ়িয়া আৰু কিমান টাইম থাকিব লাগিব এইটো এইটো 2-3 মিনিটমান লাগে আৰু এনেইতো অলৰেডি বইল আছেই ন গাহৰিটো 2-3 মিনিটত হৈ যাব অলপ বেছি টাইম লাগিব দেই সিজাব লাগিব আকৌ 5-10 মিনিট পানী অকণ আনিবি এইটো পানী ষ্টাৰ্ট কিয় কৰিবি A few moments later. আপোনাৰ গ্লাছ এটা থৈ দে এতিয়া এক পিছ উঠা উঠা এক পিছ টেষ্ট কৰক জাবৰ দি মিক্স কৰি বনাইছে গৰম আছে খা এক পিছ টেষ্ট কৰক গৰমে বেছি গৰম নহয় ঠাণ্ডা আছে হেপী সানডে আজি কি বিহু লক্ষী পূজা নামত ভগৱানৰ নামত আজি খাইছোঁ ভগৱানৰ নামত গাহৰি আৰু নাপাহৰিব লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব প্লিজ মজা বঢ়িয়া বঢ়িয়া কালাৰটো ধুনীয়া হৈছে পাতাটো খাই চাওঁ আৰু ওচৰটো কৰি নাকিব पहली बार पता खाएगा हम ये हमारा नमकीन है पहली बार पता बनाई खाएगा प्याज জলকীয়া পাত্তা ফাৰ্ষ্ট টাইম খাই আছে নিমু फर्स्ट टाइम पता बहुत टेस्टी है এইটো কি খানা বুলি কয় এইটো মিচিং খানা বুলি কম নেকি আমাৰ মিচিং ভাষাত খাইছো মিচিং খানা কি কয় আমাৰ মিচিং ভাষাত গাহৰি মাংসৰ লগত এইটো কি কয় বেদাইলতা আৰু তাকো গোইং বুলি কয় আমাৰ মিচিং ভাষাত এই দুটা মিক্স দিয়া হৈছে কৰি বনাইছো ধুনীয়াকে একদম লং দালচি ইলাচি দি পিনি পিয়াজ আদা কিনি দিছো বনাই একদম বঢ়িয়াকে বনাইছো আপোনালোকে চাইছে চাগে ভিডিঅ'ত প্লিজ নাপাহৰিব লাইক এণ্ড শ্বেয়াৰ এণ্ড কমেণ্ট থেংক ইউ रोटी बने मतलब भात अलग रोटी खाइए ना हमारा रोटी खाना भात अलग कौन है हां भात अलग अरे तो कासा को कितना रोटी खाई ना ये तो नीला ना लागलो नहीं आप तो हो ना ভাত হৈ গলে ইমাকো এখন লৈ খাব সবকে দিছো সমানে ভাই খাব কম কৰি মুখখন কম কেটে এই জুনখনে ল সবকে সমানে মই দি দিছো এতিয়া চব্জি হাতা লৈ না হাতা কো এটা নাই এই সুসুৱাই খাইবি কালা কোলা পৰিছে মই পাই এই দুসা ইমান মই কিছু আনিব দিছো হা চাবি আৰু এই কি বলে উষা কালা মাৰিব লাগিব কাইলে আমাৰ এখনে মই খাওঁতে আনো নেকি কি এ বাজে ভাগ হৈ যাব আইও কৰিলে আৰু দাদাজনে ৰুটি কিছুমানে ৰুটিয়ে খায় ন ভাত নাখায় বেছিভাগ ৰুটি খোৱা মানুহ আছে বহুত দেই মেও ৰুটি খালেও ভাতটো লাগিবই এই চার বোতলটো উঠাই লৈ গৈছে মই কৈছো দুইটা দিছো পানী বটল দুইটা টেস্টি আছে না সবজির পুরা টেস্টি আছে নেক্সট টাইম আকৌ ভালকে খাব লাগিব বনাই মেলি